আজি আহিছোঁ পথাৰ চাবলৈ বহুত দিনৰ মূৰত। দেখিছে ৰামপুৱা ৰোৱা সজাল ধৰি গ'ল। এইফালে ইয়াৰ ৰাস্তাই ৰাস্তাই গৈ আছোঁ। এইফালে চাওক মানে ছাগলী এতিয়াও বন্ধাই নাই। ইয়াৰ ৰোৱনিৰ মাজত গোটেই পানী, সেইকাৰণে ইয়াতে বামতে স্পন কৰি ল'লো। এতিয়া পানীৰ মাজে মাজে গৈ আছে আৰু এই ৰোৱনিৰ মাজত মাছ দেখিছে, পুৰা মাছে মাৰি দিছে। আৰু ইয়াৰ পানীত কিন্তু মাছ ধেৰ আছে দেখিছে। গৈ আছোঁ ময়ো, দেখা পাইছে হাতত এইখন কাঁচিখন লৈ লৈছোঁ। গৈ আছোঁ পথাৰ চাই আহোঁগৈ। ছাগলী নাবান্ধিব, ছাগলী চাবলৈ কাৰণে আহিব লগা হৈছে। ছাগলী নন ষ্টপ মেলি থৈ দিয়া। আৰু এই মাজে মাজে একদম সৰু সৰু আলি, এই আলি আহি একদম মজা লাগে। একদম ইফালে চাৰিওফালে ৰোৱনি দেখা পাইছে একদম। আৰু বেছি দিন নাই, ধান ওলাবই এইটো মাহ যোৱাৰ পিছতে। এইটো মাহ যোৱাৰ পিছতে ধান ওলাবই, এতিয়া দেখাই আছোঁ। এই তাৰ ৰুই থাকোঁতে মই দেখাইছিলোঁ মানে। আৰু আজি দেখাইছোঁ বহুত দিনৰ মূৰত। আগতে মা গৈ আছে, এইফালে গ'ল ছাগলীখিনি। কি সুন্দৰ পৰিৱেশ, এইফালে একদম বেলিটো দেখা পাইছে কেনেকৈ আছে একদম। এইটো চাওক, ভালকৈ দেখাই আছোঁ। ইফালে বেলি পুৰা, এইফালে ধাননি দেখা পাইছে একদম। ধাননিৰ মাজত আছোঁ পুৰা। এই তাত আছিলে আমাৰ ঘৰ, এই তাত। কিমান দূৰ আহিলোঁ। এতিয়া গৈ থাকোঁচোন, একদম এই নদী কাণলৈকে যাম। এই ৰোৱাৰ পিছৰ পৰা চাব অহাই নাই, আজি আহিছোঁ বহুত দিনৰ মূৰত। কি সুন্দৰ পৰিৱেশ, এবাৰ আপোনালোকে ভালদৰে চাওকচোন। আৰু ৰোৱনিৰ মাজত পানী নাইকিয়া হ'ল এইফালে, সেইফালে দখিনিতে অকণমান আছে। আৰু এইফালে মাজত পুৰা বন গজিছে পুৰা। এইবিলাক ৰোৱাহাটি পুৰা সমান হৈ আছে। কিন্তু এই পানী যে পুৰা ৰৈ থাকোঁতে পুৰা একঁকাল হৈ আছিলে, এতিয়া পানীয়ে নাই, শুকান হৈ গ'ল পুৰা। এইফালে একেবাৰে তুমি নদী কিনাৰত পাই গ'লো, দেখি পাইছে। এইফালে একদম পিছফালেটো চাই লওক। আৰু ইয়াত এজোপা বৰটেঙা আছে, আজি বৰটেঙাও লৈ যাম। এইবাৰ প্ৰথম বৰটেঙা খাম, দেখাই আছোঁ একদম পুৰা
ডাল ভৰি লাগি আছিলে। জানো মানুহে নি আদায় কৰিলে নে আছে চাওঁগৈচোন। যদি আছে ঘৰলৈ লৈ যাম খাম। আৰু এইফালে চাওক, এইখিনিতো আৰু 2 দিনত ধান ওলাবই পায়, ঠিক নাই। দেখা পাইছে? বৰটেঙা এটা লৈ যাওঁ। আৰু এইডৰা আছিলে কঠীয়াতলি ডৰা। কঠীয়া যে ইয়াৰ পৰা তুলি যে বান্ধি নিছিলোঁ, ইয়াৰ পৰাই তুলি নিছিলোঁ। আৰু বাকী যিখিনি থাকিছিলে যে য'ত ত'ত, এইবোৰ দেখিছে একদম পুৱা ৰোৱা নিচিনা হৈ গ'ল। এইফালে গোটেই হাবি হৈ গ'ল। থাকি যোৱাবিলাক ৰোৱাতকৈ বেছি ধুনীয়া দেখা পাইছে। আৰু সেইজোপা বৰটেঙাজোপা, এতিয়া যাওঁ বৰটেঙাজোপা এটা পাৰি লৈ যাওঁ। ইমান ডাঙৰ এইবাৰ নাই হোৱা, সৰু সৰু হৈ আছে। সেইফালে যাবলৈ ৰাস্তা নাই, লৈ এইফালে পাৰ হৈ যাব লাগিব। বৰটেঙা ইয়াৰ পৰা লাগি আছে। এইখন হৈছে নদীখন। এয়া নদী কাণতে কঠীয়া পাৰিছিলোঁ আগতে। এতিয়া নিয়াৰ পিছত এইখিনি হৈ আছে। আৰু ইফালে গৰু দি থৈছে এয়া। বৰটেঙা এটা পাৰি লওঁ, তাৰপৰা দেখাই আছোঁ। এইজোপা বৰটেঙা 2টা পাৰি ল'লোঁ, এইফালে দি দিলোঁ। ক'ত সোমালে বিচাৰি পোৱা নাই, দলিয়াই দিলোঁ হাবি। এই 2টা আৰু বেছি নাই, 10টামান আছে। ভাদমহীয়াতে আদায় হৈ যাব। ধান কটা আঘোণমহীয়ালৈ নাথাকে। ধান কটা আগতে আদায় কৰি দিব লাগিব। সেইখন নদীখন, আৰু গোটেই পৰুৱা সোমালে, পৰুৱাই কামুৰিছে একদম। এইজোপা বৰটেঙাজোপা, এইখন নদীখন, আৰু এইফালে গৰু দি থৈছে এয়া। এতিয়া ঘৰলৈ গৈ থাকোঁ। পাই গ'লোহি। আৰু দেখিছে নাই, একদম মানুহবোৰ কেনেকুৱা, কিমান কম ন কৈ আমি এইবোৰ গৰু দেখিছে ন, এই ৰোৱনি কাৰণতে গৰু দি থৈ দিয়ে। দেখাইছোঁ চাব, কেনেকুৱা মানুহ, কিমান কম, ক'লে নুশুনে। কৈ আমনি লাগি গৈছে। এতিয়া কিনো কৰিম, আপোনালোকে কমেণ্ট কৰি ক'বচোন। এইডৰা ৰোৱা দেখিছে, তালৈকে এইখিনি ৰোৱা মই দেখাইছোঁ দেই। এইডোখৰ চাওক, এই 2টা গৰু, ক'লে নুশুনে। এই চাওক কেনেকুৱাকৈ খুৱাইছে, দেখিছে? এইখিনি আজি খুৱাইছে, আজি। এইখিনি গোটেই কিনাৰটো খুৱাই আদায় কৰি দিছে। গোটেইখিনি কিনাৰটো খুৱাইছে আৰু। তেনেকুৱা কৰিব নালাগে, জানো কি কাৰণে কৰে, সিহঁতিহে জানে। ক'লেও নুশুনে। এয়া গৰু 2টা সদায় দিয়ে। এইবাৰ ৰোৱনি এইডোখৰতে খুঁটিটো পুতি থৈ যায়। এইটো গৰু ডেইলি দুহাত খুৱাই নি আছে, দেখিছে আৰু। এয়া চাওক, এইবোৰ মানুহ নহয়, মানুহ হ'লে এনেকুৱা কাম নকৰে। উঠি আছে।
আৰু এইবোৰ মাজত পূৰা বন গজিছে ৰোৱাতকৈ বনবোৰ এইফালে ওখ হ'ল। ৰোৱাই নাই বন ধৰিবই পৰা নাই দেখিছে। আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু বৰটেঙা খোৱা ভিডিঅ'টো নেক্সট ভিডিঅ'ত দি আছোঁ চাই থাকিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি থৈ যাব। খাবি